জয়গুৰু শংকৰ। জয়গুৰু শংকৰ। আমাৰ বিগত বছৰৰ দৰে এই বছৰো আমি বিশ্বৰ শান্তিৰ কাৰণে জীৱৰ শান্তিৰ কাৰণে 5 দিনীয়া কাৰ্যসূচীৰে অবিৰাম গতিত 7 চ'তৰ পৰা 11 চ'তলৈকে আমি এই ভাগৱত ভাগ আয়োজন কৰিছোঁ। সেয়েহে আমি সকলো ভক্ত বৈষ্ণৱসৱক এই ভাগৱতত অংশগ্ৰহণ কৰি শ্ৰৱণ কৰিবলৈ আমি সেৱা জনাইছোঁ। কৃষ্ণ কৃষ্ণ। কি কাৰ্যসূচী ল'ব ইয়াৰ মাজতে? আমাৰ প্ৰথম কাৰ্যসূচী থাকিব ধৰ্মৰ ধ্বজা উত্তোলন, আৰু উত্তোলন কৰিব নৱদ্বীপ গোস্বামী নগাঁও। আৰু তাৰপিছতে আমাৰ বাকী কাৰ্যসূচী আৰম্ভ হ'ব। প্ৰথম দিনা কাৰ্যসূচী ভাগৱত পাঠ হ'ব, নাম কীৰ্তন হ'ব, খোল প্ৰসংগ হ'ব। তাৰপিছতে অবিৰাম গতিত আমাৰ ভাগৱত ভাগ চলি থাকিব। আৰু ভাগৱত আহিব ইয়ালৈ, আদৰণি হ'ব। অবিৰাম গতিত ভাগৱত ভাগ চলি থাকিব। ভাগৱত পাঠৰ কাৰণে কাৰোবাক আমন্ত্ৰণ কৰা হৈছে নেকি বিশেষভাৱে? বিশেষভাৱে আমি শিশু ভক্ত এজনক, পাঠক এজনক আমন্ত্ৰণ কৰিছোঁ। ক'ৰ পৰা আহিব? আমি তেখেতক মৰিগাঁও বাৰপূজীয়াৰ পৰা তেখেত আহিব। তেখেতৰ নাম প্ৰিয় দৰ্শন ডেকা। তেখেত আহি পেলাই আমাৰ ইয়াত অংশগ্ৰহণ কৰিব। বিশেষ ক'বলগীয়া আমাৰ ইমানেই আৰু।